হাই গাইজ মই পংখিয়ে স্বাগতম জনাইছো মোৰ চেনেল অসমীয়া বোৱাৰী পংখিলে আশা কৰো আপোনালোক সকলো ভালে আছে মোৰো ভালে আজি মই আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিছো যদি মোৰ ভিডিও সমূহ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আহকচোন ভিডিওটো আৰম্ভ কৰো আজি মই একেবাৰে ঘৰুৱা ষ্টাইলত গাহৰি মাংস বনাম এয়া লৈছো মই 500 গ্ৰাম গাহৰি মাংস আলু এটা ডাঙৰ সাইজৰ পিয়াজ আদা নহৰু বিলাহী এটা তেজপাত দুখিলা আৰু সোৱাদ অনুসৰি জলকীয়া আৰু ইয়াতে মই লৈছো জালুক লং দালচেনি শুকান জলকীয়া 1 চামুচ লৈছো মই গোটা জিৰা আৰু 1 চামুচ লৈছো মই গোটা ধনিয়া কেৰাহীটো গেছত তুলি দিছো আৰু মই এতিয়া যিখিনি শুকান মছলা লৈছিলো সেইখিনি অকনমান ভাজি লৈ তাৰ এটা পেষ্ট কৰি লম এনেকৈ শুকান যিবিলাক মছলা থাকে গুড়া কৰি ললে খাবলৈ মাংসৰ টেষ্টটো বিৰাট ধুনিয়া আহে হেতু কাৰণে মই বেছিভাগ মাংস বনালে এনেকৈ শুকান যিবিলাক মছলা থাকে নিজে গুড়ি কৰি দিও তেতিয়া মাংসৰ টেষ্টটো সঁচাকৈ ধুনিয়া আহে আৰু খাবলৈ বিৰাটেই ভাল লাগে আৰু আপোনালোকেও এনেকৈ দি চাবচোন গাহৰি মাংসখিনি মই বইল কৰি ললো এতিয়া মই কেৰাহীটো গেছত তুলি দিছো আৰু মই একেবাৰে নামমাত্ৰ মিঠাতেল ব্যৱহাৰ কৰিম কাৰণ গাহৰি মাংস তেলাল হয় হেতু কাৰণে ইয়াতে বেছি তেলৰ প্ৰয়োজন নহয় মই অকনমান তেলে ব্যৱহাৰ কৰিছো আৰু যিকেটা আলু মই লৈছিলো সেইকেটা মই অকনমান ৰঙচুৱা হ'লৈ ভাজি লম আৰু আমাৰ এই আলু ভজা হৈ গৈছে মই ভজা আলুখিনি ৰাখি দিছো একেখিনি তেলতে মই তেজপাত দুটা দি দিছো আৰু কাটি লোৱা পিয়াজটো ইয়াতে দি দিছো পিয়াজ মই অকনমান ৰঙচুৱা হোৱালৈ ভাজি লম আমাৰ পিয়াজ ভজা হৈ গৈছে আৰু এতিয়া মই আদা নহৰু তাৰ লগতে যিখিনি শুকান মছলা আছিল সেইখিনি ভালকৈ পিছি লৈছিলো এইখিনি পেষ্টটো মই দি দিছো আৰু এইখিনি মই এতিয়া ভালকৈ ভাজি লম আৰু আপোনালোকে সদায় যদি কেঁচা মছলা ব্যৱহাৰ কৰে তেতিয়া হলে ভালকৈ ভাজি লব নহলে তাৰ কেঁচা গোন্ধটো থাকিলে মাংসৰ সোৱাদ ভাল নাহে এসাওক মই অকনমান পানী দি লৈছো যেহেতু মই তেলৰ পৰিমাণটো কমাই লৈছো মছলাখিনিৰ পৰা তেল বিৰিঙবলৈ আৰম্ভ কৰিছে আমাৰ মছলা প্ৰায় ভজা হৈ গৈছে আৰু চাওক মছলাৰ কালাৰটো কিমান ধুনিয়া আহিছে এনেকৈ গোটা মছলা দিলে কালাৰটো বিৰাটেই ধুনিয়া আহে আৰু এতিয়া মই যিখিনি বইল কৰি ৰাখি দিছিলো মাংস এতিয়া মছলাখিনিত মই দি দিছো আৰু ভালকৈ এইখিনি লৰাই লম আৰু এইখিনি মই এতিয়া 5 পৰা 6 মিনিটৰ কাৰণে ঢাকি ৰাখিম 5 পৰা 6 মিনিটৰ পাছত মই ঢাকনখন খুলি দিছো আৰু এইখিনি পুনৰ মই লৰাই লম এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম 1 চামুচ হালধি সোৱাদ অনুসৰি নিমখ আৰু অকনমান মই চিকেন মছলা দি দিছো আৰু মই একো গুড়া মছলা ব্যৱহাৰ নকৰো আৰু এইখিনি মই ভালকৈ লৰাই লম এতিয়া মই পুনৰ ঢাকি দিছো
অলপ সময়ৰ পাছত মই পুনৰ ঢাকনিখন গুচাই লৈছোঁ আৰু ইয়াতে কাটি থোৱা বিলাহীটো দি দিছোঁ আৰু বিলাহীটো মই সিজালৈ এইখিনি ভালকৈ ভাজি ল'ম। পুনৰ এইখিনি মই ঢাকি দিম। 5 পৰা 6 মিনিটৰ পাছত মই পুনৰ ঢাকনিখন খুলি দিছোঁ আৰু এয়া চাওক বিলাহী ধুনীয়াকৈ গলি গৈছে। এতিয়া মই ইয়াতে অকণমান পানী এড কৰিম। আৰু মই যিখিনি আলু ভাজি থৈ দিছিলোঁ সেইখিনি মই মাংসত দি দিছোঁ আৰু এইখিনি ভালকৈ লৰাই লৈছোঁ। পুনৰ মই অলপ সময়ৰ কাৰণে এইখিনি ঢাকি অলপ সময়ৰ পাছত এয়া মই যিখিনি পানী দিছিলোঁ সেই পানীখিনি গোটেইখিনি শু গৈছে আৰু এতিয়া মই ইয়াতে যিমানটো গ্ৰেভি খাম সেই গ্ৰেভি অনুসৰি মই ইয়াতে পানী দিম আৰু আপোনালোকেও যিমানটো গ্ৰেভি বা তৰকাৰী কৰিব বিচাৰে সিমান পৰিমাণৰে পানী দিব আৰু মই ইয়াতে অকণমান জুলীয়াকৈ বনাম সেইকাৰণে মই পানীৰ পৰিমাণটো অলপ বঢ়াই দিছোঁ। পুনৰ এইখিনি মই 10 পৰা 15 মিনিটৰ কাৰণে 10 পৰা 15 মিনিটৰ পাছত পুনৰ মই ঢাকনিখন খুলি দিছোঁ আৰু পানীৰ পৰিমাণটো অলপ কমি আহিছে। এই সময়তে মই কেঁচা জলকীয়াকেইটা দি দিম আৰু কেঁচা জলকীয়া এনেকৈ উতলি থাকোঁতে দিলে কেঁচা জলকীয়াৰ ফ্লেভাৰটো বিৰাট ধুনীয়া আহে আৰু মই পুনৰ 5 মিনিটৰ কাৰণে 5 মিনিটৰ পাছত মই ঢাকনি খুলি দিছোঁ আৰু আমাৰ মাংস খাবলৈ ৰেডি হৈ গৈছে। এয়া চাওক কালাৰটো চাওক কিমান ধুনীয়া আহিছে। এয়া চাওক আমাৰ মাংস একদম খাবলৈ ৰেডি হৈ গৈছে। সঁচাকৈ খাবলৈ তৰকাৰীকণ বিৰাটেই ধুনীয়া হৈছিলে। আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাবচোন, নিশ্চয় ভাল পাব। যদি মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।